পীর আব্দুল কাদির জিলানী বাগদাদী রহমতুল্লাহি আলাইহি পবিত্র স্মৃতিত পঞ্চম বার্ষিক জলসা কদরিয়া শরীফৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু হুজুৰসকল আৰু মাননীয় ৰাইজ, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ওয়া আলাইকুম আসসালাম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মই আপোনালোকৰ সন্মুখত এটি কেৰাত পাঠ কৰিব বিচাৰিছো, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহিৰ রহমানির রহিম। আফালা ইয়ানজুরুনা ইলাল ইবলি কাইফা খুলিকাত ওয়া ইলাস সামাই কাইফা রুফিআত ওয়া ইলাল জিবালি কাইফা নুসিবাত ওয়া ইলাল আরদি কাইফা সুতিহাত ফাযাক্কির ইন্নামা আনতা মুযাক্কির লাস্তা আলাইহিম বিমুসাইতির ইল্লা মান তাওয়াল্লা ওয়া কাফার ফায়ু'আযিবুহুল্লাহুল আযাবাল আকবার। ইন্না ইলাইনা ইয়াবাহুম সুম্মা ইন্না আলাইনা হিসাবাহুম। সাদাকাল্লাহুল আযীম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আল্লাহ তাবারাক ওয়া তাআলা তিনটা ভাগত ভাগ কৰি দিছে সূরা ফাতিহা। কেইটা ভাগত? তিনিটা ভাগত ভাগ কৰিছে। আল্লাহ রব্বুল ইজ্জতে ফরমায়, আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিক ইয়াউমিদ্দিন। ঈমান খিনি কেছে আল্লাহ তাবারাক ওয়া তাআলার শান, আল্লাহর তারিফ আৰু আল্লাহৰ প্ৰশংসা কি কৰিছে? আল্লাহ তাবারাক ওয়া তাআলা কি কৰিছে? বয়ান কৰিছে। এই সূরা ফাতিহাৰ প্ৰথম অংশত আল্লাহ তাবারাক ওয়া তাআলাৰ শান, আল্লাহৰ প্ৰশংসা, আল্লাহৰ তারিফ আল্লাহ তাবারাক ওয়া তাআলা কি কৰিছে? বয়ান কৰিছে। তাৰ পিছত আল্লাহ তাবারাক ওয়া তাআলা ফৰমায়, ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইয়াত ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযিনা আন'আমতা আলাইহিম। ঈমানখিনিত আল্লাহ তাবারাক ওয়া তাআলা কি কৰিছে? বান্দাক সূরা ফাতিহাৰ ভিতৰত কি কৰিছে? দোয়াৰ বিষয় কি কৰিছে? আল্লাহ বয়ান কৰিছে। দোয়াৰ বিষয় আল্লাহ তাবারাক ওয়া তাআলা ঘোষণা কৰিছে। আৰু তৃতীয় অংশত আল্লাহ তাবারাক ওয়া তাআলা আল্লাহৰ নাফরমানি বান্দাৰ পৰা বাচিবৰ কাৰণে আৰু আল্লাহৰ নেক বান্দাৰ লগত সম্পৰ্ক ৰাখাৰ বিষয়ে আল্লাহ তাবারাক ওয়া তাআলা কি কৰিছে? ঘোষণা কৰিছে। এই পবিত্র সূরা ফাতিহা, যে সূরা ফাতিহা আল্লাহ রব্বুল ইজ্জতে ফরমায়, ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। এ अल्लाह, हम तेरी ही इबादत करते हैं और तुझसे ही मदद चाहते हैं। আমি নামাজত আল্লাহ কইছো, রব্বে কায়নাত মালিক ও মাওলা, যে আমি তোমারে কি করিছো? ইবাদত করিছো, আৰু তুমিয়ে ইবাদতৰ লায়ক, তুমিয়ে ইবাদতৰ উপযুক্ত হয়। ওয়া ইয়্যাকা নাস্তাঈন। और আল্লাহ, আমি তোমার ওসরতে কি করো? মদত তলব করো। আল্লাহ, তোমার ওসরতে আমি কি করো? মদত সহায় বিচাৰো। তোমার বাহিরে আর কোনো জায়গাত আমি কি নকৰো? মদত সহায় নিবিচাৰো। আল্লাহ কোরআনত কৈছে না? আল্লাহ কোরআনত কয়, মদত কার পৰা লব লাগে? আল্লাহ জাল্লা শানুহুৰ পৰা। কিন্তু মদত বিচাৰি, সহায় বিচাৰি
আমি কই যাও আল্লাহর ওলির দরবারে যাও যাবে না আল্লাহর ওলির দরবারে যাও আমার সামনে যদি ওসরা যদি কোনো আল্লাহর ওলি তশরিফ লয়ে আনে হে আল্লাহর ওলির ওসরা যাও আমি কি করে যাই তেওঁলোকৰ পৰা সহায় বিচাৰো क्या ये जायज क्या শরীয়তে হুকুম কৰিছে আজি ৰঙামাটিত সাইদুল বাবা শুই আছে আমি যদি বিপদত পড়ো লগ লগ সাইদুল বাবার দরবারে যাও তোর সদগীর মদত করো তলব করো সহায় বিচাৰো क्या ये जायज যাব পাৰি নে নোৱাৰি যাব পারি নে নোৱাৰি আমি তো আহলে সুন্নাত জামাত আমার কারণে আল্লাহর ওলির দরবারে যাওয়া তো বিলকুল খোলা দরজা আম তোর উপর কি করিব লাগে তেওঁলোকৰ দরবারে যাব লাগে তেওঁলোকৰ পৰা মদত বিচাৰিব লাগে তেওঁলোকৰ পৰা সহায় বিচাৰিব লাগে কিন্তু আমাৰ ইসলাম অন্য জামাতে কি কয় আল্লাহর ওলির দরবারে কি আছে যাব লাগে তেওঁলোকে কি কৰি দিব বিলকুল শিরিক হয় নাজায়েজ হয় যাব নালাগে হারাম হয় মানা করে না করে মানা করে কিন্তু অকণমান সময়ৰ কাৰণে আমাৰ যি আল্লাহৰ ওলিৰ বিপৰীত হয় সেইসকলৰ ওচৰত বল সেইসকলক সোধো ওহাবী দেওবন্দী যিখন কোরআনে তৰ্জমা আছে যিখন কোরআনৰ তৰ্জমা কৰিছে মাহমুদ হাসান নামৰ ব্যক্তিজনে সেইজন ব্যক্তিয়ে কি কৰিছে সেই কোরআনৰ ইয়াকা নাবুদু ওয়া ইয়াকা নাস্তাঈন এই আয়াতৰ তাফসীৰত কি কৰিছে লিখিছে কি লিখিছে যে আল্লাহৰ বাহিৰে কোনো বান্দাৰ ওচৰত বলিৰ ওচৰত কাৰো ওচৰত কি কৰা নাই মদত বিচাৰা সহায় বিচাৰা জায়েজ নাই কিন্তু শুনা যদি আল্লাহৰ মকবুল বান্দা হয় সেই মকবুল বান্দাৰ দৰবাৰত সেই মকবুল বান্দার দরবারত আল্লাহর রহমত সেইজন ব্যক্তি আল্লাহর ওলি কি কইছে তেওঁলোকে যে আল্লাহর ওলি রহমত ভাবি আল্লাহর মকবুল বান্দা হিসাবে সেইজনৰ ওচৰত যায় বিলকুল মদত বিচাৰাটো দৰ হকিকতত খুদাৰ পৰা কি খুদাৰ ওচৰত কি মদত তলব কৰা বুলি কি কৰিছে তেওঁলোকে ঘোষণা কৰিছে এতিয়া ফতোয়া কোনে দিছে তেওঁলোকে লিখিছে যে আল্লাহৰ মকবুল বান্দাৰ ওচৰত যেনেকৈ আল্লাহৰ ওচৰত মদত বিচাৰা হয় আল্লাহৰ ওচৰত মদত বিচাৰিলে আল্লাহে কি কৰে সহায় বিচাৰিলে আল্লাহ বান্দাক সহায় কৰে ঠিক তেনেকুৱাকে আল্লাহৰ মকবুল বান্দাৰ দৰবাৰত গৈ তেওঁলোকৰ মাজেৰে মুকাদ্দাসত গৈ তেওঁলোকৰ পৰা সহায় বিচাৰাটো বিলকুল জায়েজ কৰ্ম নাজায়েজ নহয় নারায়ে তাকবীর নারায়ে রিসালাত মাসলাকে আলা হযরত মৌলানা ঈশান বখতিয়ার সাহেব মকবুল বান্দা কোন তাৰপিছত আল্লাহ তাবাৰাকা ওয়া তাআলা ফরমায় হে সকল আল্লাহৰ মকবুল বান্দাক আল্লাহ তাবাৰাকা ওয়া তাআলা পুৰস্কৃত কৰিছে সেই পুৰস্কৃত কৰা বান্দাৰ ভিতৰত চাৰিটা জামাত আছে নবীৰ জামাত সিদ্দিকিনৰ জামাত শুহাদাৰ জামাত আৰু সলফে সালিহিন আল্লাহৰ ওলিৰ জামাত এইসকলে কি কৰিছে আল্লাহ মকবুল বান্দা বুলি কি কৰিছে ঘোষণা কৰিছে সুবহানাল্লাহ আজি আমাৰ মাজত যিজন আল্লাহৰ নেক বান্দা মওজুদ আছে হাজিৰ হৈছে তশরিফ লৈ আহিছে সেইজন হৈছে আল্লাহৰ মকবুল বান্দা সেই বান্দাৰ ওচৰত গৈ মদত তলব কৰিবৰ কাৰণে সহায় বিচাৰিবৰ কাৰণে আল্লাহ তাবাৰাকা ওয়া তাআলা কি কৰিছে ঘোষণা কৰিছে যদি তোমালোকে কোনোবা মকবুল বান্দা তোমালোকে ওচৰত পোৱা মকবুল বান্দাৰ লগত মুলাকাত হৈ যায় তোমালোকে নিজৰ সহায়ৰ কাৰণে সেইজন ব্যক্তিৰ আল্লাহৰ বান্দাৰ লগত তোমালোকে কি কৰিবা মদত কৰিবা আৰু আপোনালোকলৈ আল্লাহ ৰাব্বুল আলামিনে আগবঢ়াবলৈ তৌফিক এনায়ত কৰিছে নথৈ আনন্দিত হৈছোঁ লগতে আপোনালোকৰ উপস্থিতিয়ে মোক আৰু আনন্দিত কৰিছে তো সকলোলৈ ধন্যবাদ থাকিল তো জলসাৰ উদ্দেশ্য এনেকুৱা ধৰণৰ
মই মনে মনে ভাবোঁ এই কথা, হুজুৰ গৌছে আজম ৰাদিয়াল্লাহু তাআলা আনহু যিজনক বড় পীৰ বুলি কোৱা হয়, গৌছুল আজম বুলি কোৱা হয়, পৃথিৱীত এইজনা বড় পীৰৰ বাহিৰে আৰু কোনো বড় পীৰ বুলি আহিব নোৱাৰে। কিয়ামতলৈ আৰু বড় পীৰ নাহে। যিমান মৰ্যাদাত ডাঙৰে নহয় কিয় এই বড় পীৰৰ ওপৰত আৰু পীৰ নাই। যিজনা মহান বড় পীৰ সৈয়দনা আব্দুল কাদিৰ জিলানী গিলানী বাগদাদী ৰাদিয়াল্লাহু তাআলা আনহুৰ গুণ মান কোনো কৈ শেষ কৰিব নোৱাৰিব। উদ্দেশ্য হুজুৰ গৌছে আজম ৰাদিয়াল্লাহু তাআলা আনহুৰ লগত আমিবিলাকে যদি সম্পৰ্ক ৰাখোঁ, ইনশাআল্লাহ তাআলা আমাৰ যি ত্ৰুটি ৰাস্তা, ভুল ৰাস্তা, এই ভুল ৰাস্তাসমূহৰ পৰা বাচি আমি শুদ্ধ ৰাস্তাত চলিবলৈ সক্ষম হ'ম। হুজুৰ গৌছে আজম ৰাদিয়াল্লাহু তাআলা আনহুৰ লগত আমাৰ যদি মহব্বত থাকে তো বহু ডাঙৰ বিপদৰ পৰা আল্লাহ ৰাব্বুল আলামিনে আমালোকক হেফাজত কৰিব। হুজুৰ গৌছে আজম ৰাদিয়াল্লাহু তাআলা আনহুৰ লগত আমাৰ যদি সম্পৰ্ক থাকে, কলবী সম্পৰ্ক, মনৰ সম্পৰ্ক, ইনশাআল্লাহ তাআলা সেইজন পৰহেজগাৰ বান্দা হিচাপে আল্লাহ তাআলাই গ্ৰহণ কৰে। হুজুৰ গৌছে আজম ৰাদিয়াল্লাহু তাআলা আনহুৰ যিবিলাক কাৰামত আজিৰ তাৰিখলৈ চলি আছে, কিয়ামত তক তেখেতৰ কাৰামত জাৰি থাকিব। যিয়ে যি বিপদত নপৰক কিয়, যি অভাৱত নপৰক কিয়, কঠিন উদ্দেশ্য, কঠিন কালা মুচিবত, কঠিন মজবুৰি যিবিলাক থাকে তাক প্ৰতিহত কৰাৰ কাৰণে, তাৰ পৰা উদ্ধাৰ হোৱাৰ কাৰণে বিশেষ ব্যৱস্থা আল্লাহ তাআলা আলামিনৰ তৰফৰ পৰা আমালোকলৈ উপহাৰ হুজুৰ গৌছে আজম ৰাদিয়াল্লাহু তাআলা আনহু। বড় পীর আব্দুল কাদির জিলানী বাগদাদী রহমতুল্লাহি আলাইহি পবিত্র স্মৃতিত পঞ্চম বার্ষিক জলসা কদরিয়া শরীফৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু হুজুৰসকল আৰু মাননীয় ৰাইজ, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ওয়া আলাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মই আপোনালোকৰ সন্মুখত এটি কেৰাত পাঠ কৰিব বিচাৰিছোঁ, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহিৰ রহমানির রহিম। আফালা وإلى السماء كيف رفعت وإلى الجبال كيف نصبت وإلى الأرض كيف سطحت فذكر إنما أنت مذكر لست عليهم بمسيطر إلا من تولى وكفر فيعذبه الله العذاب الأكبر إن إلينا إيابهم ثم إن علينا حسابهم صدق الله العظيم. السلام عليكم ورحمة الله وبركاته. الله تبارك وتعالى. الله من الشيطان الرجيم. بسم الله الرحمن الرحيم. يا أيها الذين آمنوا اتقوا الله وكونوا مع الصادقين. آمنت بالله صدق الله المولانا العظيم. إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما. اللهم صل على سيدنا. তো শয়তান এটুকুৰা মেঘৰ
নিচিনা হৈ পেলাই আহি ওপৰৰ পৰা আৱাজ দিলে, আব্দুল কাদিৰ জিলানী, তুমি আব্দুল কাদিৰ জিলানী হৈছা, তুমি গৌসে পাক হৈছা। এই আব্দুল কাদিৰ জিলানী তোমাৰ কেনে জান্নাত ওয়াজিব হৈ গৈছে, তুমি আৰু ইমান ইবাদত কৰিব নালাগে, তুমি শুই যোৱা, তোমাৰ কষ্টটো মই সহ্য নাই, মই সদায় তোমাক কৈ আছো। হযরতে গৌসে পাক রাদিয়াল্লাহু তাআলা আনহু চিন্তা কৰিলে যে আমাৰ নবী আকা মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে যেতিয়া ইবাদত কৰিছিল, থিয় হৈ থকা অৱস্থাত তেখেতৰ কলফুল ফাটি তেজ মুবাৰক ওলাইছিল। কোনোদিনে আল্লাহ তাআলাই কোৱা নাই নবীক, কোনো সাহাবা কোৱা নাই যে তুমি শুই যোৱা, তুমি আৰু ইবাদত নকৰিব বুলি। তো হাদিস কোরআনৰ পৰা তেওঁ নজৰ পৰি তেখেতে কি চিন্তা কৰিলে যে এইটো নিশ্চয় শয়তানে মোক ওয়াসওয়াসা দিছে। তো তেখেতে নামাজৰ পৰা ফাৰিগ হৈ পেলাল, লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম পঢ়িলে। তো সেই মে টুকুৰা ছিন্ন বিচ্ছিন্ন হৈ গ'ল, হৈ যায় পেলাই আকৌ এটা আৱাজ দিছিল, আব্দুল কাদিৰ জিলানী, আজি যদি তোমাৰ কোরআন আৰু হাদিসৰ জ্ঞান নাথাকিলহেঁতেন তেনেহ'লে তোমাক তুমি মোক খোদা মানিলা হয়, তোমাৰ ইমান বৰবাদ হৈ গ'ল হয়, তুমি নিশ্চয় নাবাদ হৈ গ'লা হয়, তোমাৰ কোনো নাম নিশ্চয় নোহোৱা হৈ গ'ল হয়। আব্দুল কাদিৰ জিলানী তোমাৰ শিক্ষাই, তোমাৰ ইলমে, তোমাৰ শিক্ষাই তোমাক বচাই দিলে। হযরত আব্দুল কাদিৰ জিলানী চিন্তা কৰিলে যে আজাদিল ইমান নেকি পণ্ডিত আছিল, ইমান ইবাদতকাৰী আছিল, ইমান জ্ঞানী আছিল। আল্লাহ তাআলাৰ এটি হুকুম, আল্লাহ যেতিয়া সিজদা কৰিবা হুকুম কৰিছিল, উজুলি আদম, তোমালোকে আদমক সিজদা কৰা। ফাঁচা যাদু সকলে সিজদা কৰিলে, ইল্লা ইবলিস, ইবলিসে সিজদা নকৰিলে। আবা ওয়াস্তাকবারা ওয়া কানা মিনাল কাফিরিন, যেতিয়া নেকি সেই ইবলিসে অমান্য কৰিলে, অহংকাৰ কৰিলে, আল্লাহ তাআলা কাফিৰ বনাই দিলেন, কাফিৰ বনাই দিলেন। তো হযরত আব্দুল কাদিৰ জিলানী ক'লে যে এ শয়তান, তুমি মোক এতিয়াও দাগা দিবলৈ পাহৰা নাই যে মোৰ ইমান, মোৰ ইলমে, মোৰ শিক্ষাই বচোৱা নাই, মোৰ ইমান বচাইছে মোৰ পৰওয়ারদিগার আলমে নবী মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সদকা তো ফাইলে, সদকা তো ফাইলে। বারাসলা যে বহু মানুহ আছে যে শিক্ষা অমুক মৌলানা বহুত শিক্ষা, বহুত জানে, কিন্তু একো নাজানে, সি রাসূলক তাজিম কৰিবই নাজানে, সেই আলিমৰ পিছতে একতাদা কৰে। তো বারাসলাম আব্দুল কাদিৰ জিলানী যেতিয়া কৈ দিলে, তেতিয়া শয়তানে ওয়াদা কৰিছে যে আব্দুল কাদিৰ জিলানী, কিয়ামত পৰ্যন্ত তোমাৰ ওচৰত মই নাহো, তোমাক মই কেতিয়াবা নোৱাৰো, তোমাক মই কেতিয়াবা নোৱাৰো। সেই আব্দুল কাদিৰ জিলানী রাদিয়াল্লাহু তাআলা আনহু পরওয়ারদিগার আলমে হযরত আব্দুল কাদির জিলানী রাদিয়াল্লাহু তাআলা ইমান কেরামত দিছিল, ইমান কেরামত দিছিল। যদি তেখেতৰ কেৰামতৰ বিষয়ে ক'বলৈ যাওঁ বাৰাছলাম, মোৰ হয়তো জীৱন অতীত হৈ যাব, কিন্তু তেখেতৰ কেৰামত বাকী থাকিব।